মুকলি আকাশৰ তলত সাংবাদিক দিলৱাৰ হুছেইন দ্বিতীয়টো গোচৰত লাভ কৰিলে জামিন 20,000 টকাৰ বণ্ডৰ বিনিময়ত জামিন লাভ কৰিছে সাংবাদিকগৰাকীয়ে বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিক দিলৱাৰ হুছেইনক কাৰাগাৰৰ পৰা ওলাই দিলৱাৰে ক'লে অন্যায়ৰ বিৰুদ্ধে মই সদায় যুঁজ দি যাম মোৰ কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে এইবাৰ একাংশ চৰকাৰী কৰ্মচাৰী নাপাব ঈদৰ বন্ধ 2024-25 বিত্তীয় বৰ্ষৰ শেষৰ দিনটোতে পৰিছে ঈদ এই দিনটোতে বেংকৰ কৰ্মচাৰীসকলৰ যথেষ্ট কৰ্মব্যস্ততা বাঢ়িব হে এই দিনটোৰ বাবে বেংকৰ কৰ্মচাৰী ছুটি বাতিল কৰিছে আৰবিআইয়ে প্ৰকাশিত খবৰ অনুসৰি বিত্তীয় বৰ্ষৰ শেষৰ দিনটোত বিত্তীয় লেনদেন প্ৰক্ৰিয়া সঠিকভাৱে পৰিচালনা কৰিবলৈ এই ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে ট্ৰেন্ডিংত খিবলি সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে একাংশ ফটো চকু ফুৰালে আপুনি দেখিব কাৰ্টুনৰ দৰে কিছুমান ফটো এতিয়া জনপ্ৰিয় হৈ পৰিছে ষ্টুডিঅ' খিবলি অন ChatGPTৰ ধাৰা এই শৈলী জাপানী এনিমেশ্যন ষ্টুডিঅ' খিবলি কলা শৈলীৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে এই শৈলী ব্যৱহাৰ কৰি ফটো শ্বেয়াৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে কয় মই ট্ৰেণ্ডৰ লগত থাকিব বিচাৰো ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ সংবাদমেল এই সংবাদমেলত ৰিয়ান পৰাগক প্ৰশংসা কৰে ৰাহুল দ্ৰাবিড়ে ৰিয়ান পৰাগৰ অধিনায়কত্ব খুব ভাল হৈছে খেলত জয় পৰাজয় থাকে আৰৰ আৰম্ভণি দুৰ্বল হৈছে কিন্তু আমি শক্তিশালী হ'ম আৰু যোগ্যতা অৰ্জন কৰিম জনপ্ৰিয় সামাজিক মাধ্যম এক্স বিক্ৰী কৰিলে ইলন মাস্কে প্ৰায় $33 বিলিয়ন বিক্ৰী কৰা হ'ল এক্স ইলন মাস্কে এক্সক কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী XAI বিক্ৰী কৰিলে শুকুৰবাৰে নিশা তেওঁ এই বিষয়ে ঘোষণা কৰিছে ছ'চিয়েল মিডিয়াত এটা পোষ্টত তেওঁ কয় যে ইয়াৰ জৰিয়তে ছ'চিয়েল মিডিয়া প্লেটফৰ্মটোৱে এক নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব আহি আছে ৰবি শৰ্মাৰ নতুন অসমীয়া ছবি ৰুদ্ৰ শুকুৰবাৰে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত ছবিখনৰ পোষ্টাৰ আৰু এটি গীত মুক্তি পায় অসমৰ আইন শৃংখলা পৰিস্থিতিৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন এই ছবিখনৰ শ্বুটিং তিতাবৰকে ধৰি অসমৰ বিভিন্ন স্থানত কৰা হৈছে দিল্লী উচ্চ ন্যায়ালয়ে দিছে হোটেল আৰু ৰেষ্টুৰেণ্ট ছাৰ্ভিচ চাৰ্জ সন্দৰ্ভত এক বৃহৎ ৰায় কোৱা হৈছে যে ছাৰ্ভিচ চাৰ্জ বা টিপ কেতিয়াও বাধ্যতামূলক নহয় দিল্লী উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি কয় যে হোটেল আৰু ৰেষ্টুৰেণ্টৰ গ্ৰাহকক ছাৰ্ভিচ চাৰ্জ বা টিপ দিবলৈ বাধ্য কৰাব নোৱাৰে ইয়াৰ ফলত গ্ৰাহকৰ অধিকাৰ খৰ্ব হৈছে অহা 6 এপ্ৰিলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ ছুপাৰ জায়াণ্টৰ মাজত হ'বলগীয়া IPL মেচ কলকাতাৰ পৰা গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত স্থানান্তৰিত কৰিব বুলি চৰ্চা চলিছিল পিছে এই সম্পৰ্কত এতিয়া BCCIয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি মেচখন 8 এপ্ৰিললৈকে পিছুৱাই দিয়ে আৰু কলকাতাত অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে অৰ্থাৎ 6 এপ্ৰিলত বৰ্ষাপাৰাত আৰু এখন IPL মেচ উপভোগ কৰাৰ আশা নিৰ্বাপিত হৈছে ৰাজ্যৰ ক্ৰিকেট অনুৰাগীৰ মাজত গুৱাহাটীত IPLৰ উন্মাদনা কাইলৈ গুৱাহাটীত চলিব IPLৰ দ্বিতীয়খন মেচ 30 মাৰ্চত মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ তাৰ পূৰ্বে পূৰ্ণগতিত সাজু হৈছে অসম ক্ৰিকেট সন্থাৰ লগতে অসম আৰক্ষীয় কাইলৈ গুৱাহাটীত যান বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নীতি প্ৰযোজ্য হ'ব